নমস্কাৰ আসামিজ হেল্প ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বন্ধুসকল আজি এটা নতুন জব আপডেট লৈ আহিছোঁ এই আপডেটটো হৈছে অসম চৰকাৰ মীন বিভাগত কেটেমান 4th গ্ৰেডৰ পোষ্ট ওলাইছে এই পোষ্টসমূহৰ এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ আৰু মেট্ৰিক পাছ লাগিব আমি ফুল ডিটেইলছত এডভাৰটাইজখন চাই লওঁ সো ইয়াৰ আগত এটা ৰিকুৱেষ্ট থাকিল যে আমাৰ আসামিজ হেল্প ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো দবাই দিব তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ অসম চৰকাৰ মীন বিভাগ ডিস্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ বৰপেটা 3টা 4th গ্ৰেড এণ্ড ডাইভাৰ ভেকেন্সি ওলাইছে সো ইয়াৰ তলত প্ৰথমটোত আছে 4th গ্ৰেডৰ নম্বৰ অফ পোষ্ট আছে দুটা এটা OBCৰ বাবে আৰু এটা MOBCৰ বাবে তাৰ পিছত আছে 2 নম্বৰটোত ডাইভাৰৰ পোষ্ট আছে তো নম্বৰ অফ পোষ্ট হৈছে টোটেল এটা পোষ্ট আণ্ডাৰ ৰিজাৰ্ভৰ বাবে সো ইয়াৰ পিছত আছে চেলাৰীটো মান্থলি চেলাৰীটো 4th গ্ৰেডৰ বাবে মান্থলি চেলাৰীটো পাব 12,000ৰ পৰা 52,000 লৈকে আৰু GP পাব 3,900 টকা তো ইয়াৰ পিছত আছে ড্ৰাইভাৰ পোষ্টৰ বাবে 14,000ৰ পৰা 60,500 লৈকে পাব আৰু গ্ৰেড পেটো হ'ব 5,200 তো ইয়াৰ পিছত আছে এডুকেশ্যন কোৱালিফিকেশ্যনটো সো বন্ধুসকল এডুকেশ্যন কোৱালিফিকেশ্যনটো 4th গ্ৰেডৰ বাবে ক্লাছ 8 পাছ হ'লে হ'ব আৰু ইয়াৰ তলত আছে ড্ৰাইভাৰ পোষ্টৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব প্ৰথমত আছে HSLC পাছ হ'ব লাগিব মানে মেট্ৰিক পাছ হ'ব লাগিব আৰু 2 নম্বৰত আছে মাছ প্ৰচেছ প্ৰফিচিয়েঞ্চি ইন ড্ৰাইভিং টেষ্ট হ'ব প্ৰেক্টিকেল সো ইয়াৰ পিছত 3 নম্বৰটোত আছে এখন LMB ভেলিড লাইসেন্স লাগিব সো ইয়াৰ তলত আছে কেণ্ডিডেটজন হেল্থ মেণ্টেলি এণ্ড ফিজিকেলি ফিট হ'ব লাগিব ইয়াৰ তলৰ পইণ্টটো আছে যে কেণ্ডিডেটজন কোনো গ্লাছ বা চশমা পিন্ধিব নালাগিব ইয়াৰ মানে হৈছে কেণ্ডিডেটজনৰ চকুৰ পাৱাৰ ঠিক হ'ব লাগিব আৰু ইয়াৰ তলৰ পইণ্টটোত আছে কেণ্ডিডেটজন মেডিকেল এক্সামিনেশ্যন হ'ব বিফৰ এপইণ্টমেণ্ট সো ইয়াৰ তলত এজ লিমিটটো আছে বয়সৰ সময়সীমাটো আছে সো বন্ধুসকল বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 40 বছৰলৈকে হ'ব আৰু যদি SC ST হয় তেন্তে 5 বছৰ ৰিলেক্সেবল পাব 5 বছৰ অতিৰিক্ত পাব তাৰপিছত OBC নহবা MOBC হয় তেন্তে 3 বছৰ অতিৰিক্ত পাব সো ইয়াৰ তলত আছে হাউ টু এপ্লাই কেনেদৰে কৰিব সো এপ্লাইটো অফলাইন নে অনলাইন সো বন্ধুসকল এই পোষ্টৰ বাবে আবেদন অফলাইন কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি এপ্লাই কৰিব লাগিব সো ইয়াৰ প্ৰথম পইণ্টত আছে এটাচ কৰিব লাগিব অল চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এটাচ কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ আৰু এজৰ লাগিব আৰু কাষ্ট চাৰ্টিফিকেটৰ লগতে দি দিব আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন দিব লাগিব সো ইয়াৰ তলত আছে 2 কপি অফ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো লাগিব আৰু ইয়াৰ তলত আছে সেলফ এড্ৰেছ এখন লাগিব ইনভেলপ লাগিব পোষ্টেল ষ্টাম্প অফ ৰেছ 10 rupees সো সাইজ দিয়া আছে 22 cm × 10 cm পোষ্টেল ষ্টাম্প 10 টকা ল'ব সো ইয়াৰ পিছত ফৰ্মখন ফিল আপ কৰি সকলো ডকুমেণ্টছ গাঁঠি দিয়াৰ পিছত ছাবমিট কৰিব লাগিব বাই পোষ্টত সো ইয়াত এইটো এড্ৰেছটো দিয়া আছে ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ বৰপেটা আৰু PO আছে পোষ্ট অফিচ বৰপেটা পিন নম্বৰটো আছে 78130 পোষ্টেল কৰি দিব লাগিব সো ইয়াৰ কোনো এপ্লিকেশ্যন ফিজ নাই সো লাষ্ট ডেটটো হৈছে 20 জানুৱাৰী 2021 লৈকে এপ্লাই কৰিব পাৰিব লাষ্ট ডেট হয় এইটো সো বন্ধুসকল এপ্লিকেশ্যনৰ ফৰ্মখনৰ লিংকটো আমাৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া হ'ব সো ফৰ্মখন ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত প্ৰিণ্ট আউট উলিয়াই ফৰ্মখন ফিল আপ কৰি পোষ্টেল যোগে চেণ্ড কৰি দিব 20 জানুৱাৰী 2021 আগে সো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু আমাৰ আসামিজ হেল্প চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকললৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ